শিশুক হাতত এখন কাগজ দিওঁ আৰু এটা কলম দিওঁ, শিশুটিয়ে সদায় কিছুমান বস্তু আঁকে। এইটো শিশুৰ এটা নিজাগত বৈশিষ্ট্য। প্ৰত্যেকজন অভিভাৱকে জানে শিশুটিয়ে ঘৰত থকা বগা বহী, ঘৰৰ ৱাল চবতে আঁকি থয়। শিশুৰ এটা মনেই আছে, ছবি, কল্পনা, এইবিলাক তাৰ ইমাজিনেশ্যন। কিন্তু তাক আমি এটা দিশত যদি অধ্যয়ন কৰাই লৈ যাব পাৰোঁ, তেনেহ'লে শিশুটিয়ে জীৱনত আৰ্টিষ্ট নহ'ব পাৰে, কিন্তু নিজৰ জীৱনটোক সুন্দৰকৈ সজাই ল'ব পাৰে। এজন আৰ্টিষ্টে এখন ছবি যেনেকৈ সুন্দৰকৈ কল্পনা কৰি তাক ৰূপ দিয়ে, শিশুটিয়ে সেই বস্তুখিনি যেতিয়া আয়ত্ব কৰে, তেতিয়া তেওঁ জীৱনটোক এটা সুন্দৰ ৰূপত সজাই লৈ যায়। এইটো মই নকওঁ যে ছবি অঁকা প্ৰত্যেকজন মানুহে আৰ্টিষ্ট হ'ব, হয়তো নহ'বও পাৰে, তেওঁ জীৱনৰ অন্য এটা দিশলৈ গতি কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও এটা সৰল ৰেখা আঁকিবলৈ তেওঁৰ হাত নকঁপিব, এটা গোল চাৰ্কেল আঁকিবলৈ তেওঁ সঠিকভাৱে আঁকিব পাৰিব। এইখিনিয়ে তেখেতক জীৱনত এটা সঠিক গতিপথ দেখুৱাই আছে। আৰু এই যে মইনা চৰা য'ত খেলোঁ, শিকোঁ, কথা পাতোঁ, অভিনয় কৰোঁ, আবৃত্তি কৰোঁ, এইবিলাকে শিশুসকলক একোটা